তোমাৰ যদি চলিবলৈ মানে লাইফত যদি ৰাজ কৰিবলৈ মন আছে বা লাইফত যদি নিজকে চলাই নিবলৈ মন আছে তেতিয়াহ'লে তোমাৰ ঘৰত কি আছে সেইটো ডাজেণ্ট মেটাৰ। তোমাৰ লগত কি কোৱালিটি আছে বা তোমাৰ লগত কি আছে সেইটো বহুত বেছি মেটাৰ কৰে। Hey alright people, it's me Vigo and you guys watching my channel Vigo's vlog. I hope are you fine আৰু যদি ফাইন নহয় তেতিয়াহ'লে মই কামনা কৰোঁ যাতে আপোনালোকৰ খবৰ অতি সোনকালে ফাইন হৈ যায়। আজিও মই আছোঁ আমাৰ বাৰীখনত য'ত নেকি আছে আমাৰ মৰম লগা গাহৰিবিলাক। বাকী আজি মোৰ টপিকটো হ'ল বেলেগ গাইজ। আজি মোৰ কোনো এইটো ভ্লগ ভিডিঅ' নহ'ব। আজি মই ভিডিঅ' দিম যে লাইফষ্টাইল যে মই কেনেকৈ থাকোঁ আৰু মই কোনো এনেকুৱা মানে ডাঙৰ মানে প্ৰফেচনেল কোনো আৰ্টিষ্ট নহয় যে মই লাইফষ্টাইল দেখাব পাৰিম। তথাপিও চব বহি চিম্পল লাইফষ্টাইল এটা চাই লওক যে মই কেনেকৈ থাকোঁ। তোমাৰ যদি চলিবলৈ মানে লাইফত যদি ৰাজ কৰিবলৈ মন আছে বা লাইফত যদি নিজকে চলাই নিবলৈ মন আছে তেতিয়াহ'লে তোমাৰ ঘৰত কি আছে সেইটো ডাজেণ্ট মেটাৰ। তোমাৰ লগত কি কোৱালিটি আছে বা তোমাৰ লগত কি আছে সেইটো বহুত বেছি মেটাৰ কৰে। তো গাইজ প্ৰথম কথাটো হ'ল যে তুমি কেনেকুৱা ঘৰত পেদা হৈছা বা তুমি কেনেকুৱা পৰিস্থিতিত মানে ডাঙৰ দীঘল হৈছা ডাজেণ্ট মেটাৰ। তুমি কেনেকৈ নিজক মেইনটেইন কৰিছা ইটছ মেটাৰ। তো ফাৰ্ষ্ট কথা যে মোক বহুতে সোধে যে ভিগো তোমাৰ চুলিখিনি কিয় ইমান গ্ল' কৰে আৰু কেনেকৈ তই চুলিখিনি মেইনটেইন কৰা। তো ইউটিউবতো মোৰ ইমান এটা ভিউজ নাই, ইউটিউবৰ পৰানো কোনে সুধিব। তো মোক মানে কলেজত বা কোনোবা এনেকুৱা মোৰ ফ্ৰেণ্ডে লগ পালে সুধে যে ভিগো তই চুলিত কি প্ৰডাক্ট ইউজ কৰা। চ' ভাই তহঁতক কোৱা নাছিলোঁ, আজি মই ক'ম মই কি প্ৰডাক্ট ইউজ কৰোঁ। বাকী গাইজ মই কৈ দিওঁ যে তোমালোকে ৰিয়েল লাইফত মানে মোক ইউটিউবত যেনেকৈ দেখা চুলিখিনি একচুৱেল লাইফত এনেকুৱা নহয়। আৰু আজি চুলিখিনি ইউটিউব মানে ইমান এটা ঠিকো দেখা নাই ন। তাৰ ৰিজনটো কি জানে? ৰিজনটো হ'ল মই যোৱাকালি চেম্পু কৰিছিলোঁ আৰু চেম্পু কৰিলে মানে চুলিখিনি মানে ইমান এটা সেই হৈ ষ্ট্ৰেট হয় নাই, মানে কি কয় এইটো খাৰা হৈ নাথাকে মানে। বাকী মই আগৰ কথাক মানে উদাহৰণ দি কিনে কৈছোঁ যে মোক বহুতে সোধে মোৰ চুলিখিনি কিয় ইমান গ্ল' কৰে আৰু কিয় ইমান কেনেকৈ খাৰা হৈ থাকে। মই ক'ম ফাৰ্ষ্টত কৈ দিছোঁ ৱেক্স আৰু জেল ইউজ নকৰিবা। ফাৰ্ষ্টত কৈ দিলোঁ। তো মোৰ চুলি গ্ল' কৰা ফাৰ্ষ্ট ৰিজনটো হ'ল দিছ ইজ ক'ক'নাট ক্ৰীম, তাৰপিছত ক'ক'নাট অইল। এই দুটা বস্তুৰ পৰা নেচাৰেল বস্তু হয়, তোমালোকে ইউজ কৰিব পাৰা। চব নাৰিকলেৰে তৈয়াৰী হয়। তো তোমালোকক মই ভালকৈ কৈ দিওঁ, যদি তোমালোকৰ যদি ডেট থাকে বা কিবা যদি অকেজন থাকে, যিকোনো ৱেডিং হওক ৰিং চেৰিমনি মুঠতে অকেজন আৰু কিবা এটা তাত যদি যাব লগা থাকে, ধৰি লওক তোমালোকক মানে ইনভিটেশ্যন কাৰ্ড মানে একমাহমান আগতে দিছে, তেতিয়াহ'লে তোমালোকৰ প্লেনিং কি হ'ব লাগে জানা আমাৰ ল'ৰাবিলাকৰ প্লেনিং যে আমি তাত যদি তুমি তাত যোৱা তেতিয়াহ'লে তোমাৰ প্লেনিং হ'ব লাগে যে মই কেনেকৈ যাম, হাউ টু আই গেট ৰেডি। তো তেতিয়া মানে সেইটো প্লেনিং থাকিব লাগে হা। তো তাৰপিছত মানে কি তোমালোকে য'তে নোযোৱা কিয় মই যেনেকৈ কৰোঁ তেনেকৈ কৈছোঁ দে আৰু মোৰ অপিনিয়নটো দি আছোঁ তোমালোকক। তোমালোকে 3 দিনমান আগলৈকে মানে ধৰি লওক 15 তাৰিখে তোমাৰ মানে অকেজনটো আছে, তুমি মানে 12 তাৰিখমানৰ পৰা চেম্পু ইউজ নকৰিবা মাথাত। এনেই হেড ৱাছ কৰিবা, কিন্তু মানে কি কয় চেম্পু ইউজ নকৰিবা। কাৰণ চেম্পু ইউজ কৰিলে কি হয়, তোমাৰ তুমি যিটো শ্বেপত মানে চুলিখিনি ৰাখিব বিচৰা সেই শ্বেপটো মানে থাকি নাযায়, মানে ভাঙি যায়। মই নিজে গম পাইছোঁ। আজি তোমালোকে মোৰ যিগিলা চোৱা বন্ধুসকল, মোৰ যিগিলা কলেজৰ বন্ধু তোমালোকক কৈ আছোঁ, তো মোৰ চুলিখিনি কলেজত যেনেকৈ আছিল আজি এনেকুৱা নাই। কাৰণ মোৰ যোৱাকালি চেম্পু ইউজ কৰিছোঁ, মোৰ শ্বেপটো ভাঙি গৈছে। তো এতিয়া আকৌ আহিব আজি ৰাতি, মানে আজি যিহেতু মই এইকেইটা বস্তু প্ৰডাক্ট লগালোঁ, এতিয়া আকৌ আহিব এই শ্বেপটো। তাৰপিছত মানে এতিয়া মোৰ এনেকুৱা হৈছে মানে এইকেইটা প্ৰডাক্ট লগাওঁতে মোৰ মানে এইকেইটা প্ৰডাক্ট নালাগালেও মানে মোৰ চুলিখিনি এনেকৈ থাকি যায়। তো ফাৰ্ষ্ট প্ৰডাক্ট হ'ল এইটো হ'ল ক'ক'নাট ক্ৰীম। এইটো তোমালোকে যিকোনো হ'লচেল মাৰ্কেটত পাই যাবা। 150 টকা ল'ব, মানে ইয়াৰ কোনো ফিক্স ৰেট নাই। তোমালোকে ফিক্স ৰেট আছে, এটাৰ আছে, কিন্তু মই এইটো ফিক্স ৰেট নথকা আনিছোঁ। ইফালে বেলেগ এটা ষ্টিকাৰ আছে, মই নেদেখাওঁ ষ্টিকাৰটো। বাকী তোমালোকে খালি ক'ক'নাট ক্ৰীম বুলি ক'বা, দি দিব। তাৰপিছত ছেকেণ্ড হ'ল এইটো ক'ক'নাট অইল, আৰু ইয়াৰ প্ৰাইচটো হৈছে 145। আৰু তোমালোকে এইটো মানে যিকোনো মানে দোকানত পাই যাবা, তো তাতে লৈ ল'লে হ'ল। আৰু এতিয়া এইটো মই কেনেকৈ ইউজ কৰোঁ সেইটো তোমালোকক কওঁ। যেতিয়া মই মানে ক'ৰবাত যাব লগা থাকে, তেতিয়া মানে মই গা চা ধুই পেলাই আগতে মানে ফেনত মানে যেতিয়া গৰমৰ দিন ফেন চলাওঁ, আৰু গৰমৰ দিন নহ'লে কি কৰোঁ মানে মাথাটো পূৰা ধুনীয়াকৈ মানে ভালকৈ মুচি পেলাই অলপ টাইম ৰখি দিওঁ। মই প্ৰায় মানে 5 মিনিটমান ৰখি দিওঁ। তাৰপিছত মানে কৰোঁ কি, যেতিয়া মানে প্ৰায় পানীখিনি মানে অলপ শুকি নিয়ে বা যেতিয়া মোচা খাই যায়, তাৰপিছত মই প্ৰথমতে এই ক'ক'নাট অইলটো অলপমান দি লওঁ মাথাত হা, ভালকৈ পূৰা গোটেই মূৰটোত পূৰা এনেকৈ দি লোৱাৰ পিছত মানে এই ক্ৰীমটো দিওঁ। আৰু এই ক্ৰীমটো দিয়াতে তোমালোকে ধ্যান ৰাখিবা হা। মানে মই এইটো এই কাৰণে ক'লোঁ, কাৰণ এইটো যদিও নেচাৰেল প্ৰডাক্ট, ময়ো ডাইৰেক্ট এইটো একদম 100% নেচাৰেল বুলিতো ক'ব নোৱাৰোঁ। ইয়াত মই কিবা নহয় কিবাটো কেমিকেল অভিয়াছলি আছে ইয়াত। তো সেয়েহে তোমালোকে এইটো যিমান পাৰা ট্ৰাই কৰিবা যাতে তালুত নলগোৱা, ওপৰতে লগাব চেষ্টা কৰিবা। তেতিয়া মানে তোমাৰ চুলিখিনি প্ৰায় মানে ছেভ হৈ থাকি যায়। চ' এইখিনিয়ে ইউজ কৰোঁ মই। আৰু মুখত কি ইউজ কৰোঁ সেইটোও কৈ দিওঁ। আৰু মুখত মই ইউজ কৰোঁ এল'ভেৰা কুল ক্ৰীম। ইয়াৰ প্ৰাইচ হৈছে তোমালোকৰ 399। দেখা পাইছা চাগে 399। তাৰপিছত মই ইউজ কৰোঁ বহুতে মোক কমেণ্ট কৰিব যে ভাই তোৰতো এইটো ভিডিঅ'টো হ'ল প্ৰডাক্টৰ ওপৰত, তেতিয়াহ'লে তই মানে ভিডিঅ'টো ঘৰৰ ভিতৰত কিয় বনোৱা নাই, ৰুমৰ ভিতৰত কিয় বনোৱা নাই। চ' ভাই ৰুমৰ ভিতৰত নবনোৱাৰ ৰিজনটো হৈছে মোৰ ৰুমটো আছে ইফালে দেই। এইটো এটা বেলেগ ৰুম বনাইছে। বাকী এইফালে মোৰ ৰুমটো আজি নেদেখাওঁ। তোমালোকে প্ৰথমতে মোৰ কে ছাবস্ক্ৰাইব কৰি দিয়া, তাৰপিছত মই ৰুম ৰিভিউ দেখাম। তো কথাটো হ'ল কি যে মোৰ মোবাইল দুটা,
যিগিলাখন মোৰ মানে লগৰ মানে ওচৰা ওচৰি থকা তাহাঁতে গম পায় যে মোৰ মোবাইল দুটা, এটা মোবাইল তোমালোকেও গম পোৱা যে মই ভিডিঅ' বনাব যায় পানীত পৰি বেয়া হৈছিল। আৰু এই মোবাইলটোৰ প্ৰব্লেমটো কি জানে, মানে আন্ধাৰত ভালকৈ দেখা নাপায়। এতিয়া যদি মই ভিডিঅ' বনাওঁ ন, মই গধূলা যদি ধৰিলোঁ কিবা এটা খাব যাম, মইতো চকত যাম খাব এটা কিবা, তো যেতিয়া চকত যায় ভিডিঅ' বনাম ন, ঘণ্টাও নেদেখিবা। এই দোকানকেইখন যে থাকিব, সেই দোকানকেইখনৰ মানে লাইটকেইটা দেখিবা, তাৰ বাহিৰে বেলেগ একো নেদেখিবা। সেইকাৰণে ৰুমৰ ভিতৰত ভিডিঅ' বনোৱা নাই। আৰু মোৰতো ৰুমটো ষ্টুডিঅ' নহয়, তাত বেছি লাইট নাই, এটাই লাইট আছে। সেইকাৰণে ভাবিলোঁ তাততো দেখা নাপাবা, সেইকাৰণে ইয়াতে বনাই দিবলৈ ভাবিলোঁ, সেইকাৰণে বাহিৰত বনালোঁ ভিডিঅ'। তো এতিয়া মোক বহুতে ক'ব পাৰে যে ভাই তোৰ নিজৰ চুলিখিনিয়ে দেখোন আমি দেখা পালোঁ যে এনেকৈ মানে পিছফালে অলপ জেৰেঙা পেৰেঙা, তই এনেকৈ আৰু আমাক কি ক'বি এনেকৈ ক'ব পাৰে। চ' ভাই এনেকুৱা নহয়, চবৰে নিজৰ নিজৰ ষ্টাইল। মই এনেকৈ ৰাখিয়ে ভাল পাওঁ, আৰু মই এনেকৈ মানে কি কৰোঁ, মই কেমেৰাটো ক'ত থৈ দিওঁ এতিয়া, অ'কে 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 ক'ত থওঁ দে, মই কথা মই যেতিয়া মানে চুলিখিনি মানে মই যিকেইটা প্ৰডাক্ট ক'লোঁ, যেতিয়া মই লগা হয় তেতিয়া মই কেনেকৈ কৰোঁ জানা, মই এনেকৈ কৰি এইফালৰ পৰা আৰু একবাৰ উঠাই দিওঁ, কাৰণ মই ভাল পাওঁ, এইটো মোৰ ষ্টাইল। তো যেনেকৈ নহওক, তোমালোকে যেনেকৈ ষ্টাইল কৰিব খোজা তোমালোকে ৰাখিব পাৰিবা, তেনেকৈ ৰাখিব পাৰিবা যদি এইকেইটা প্ৰডাক্ট ইউজ কৰা। আৰু এইকেইটা মানে এই প্ৰডাক্টকেইটা মই কিয় তোমালোকক ক'লোঁ, তাৰ মেইন কথাটো হ'ল যে এইকেইটা একদম নেচাৰেল প্ৰডাক্ট হয়। নেচাৰেল মানে কি, তোমালোকে নিজে চকুৰ আগত দেখা এটা নেচাৰেল প্ৰডাক্ট। বা আৰু ইমান যদি ডিটেইলছত যাওঁ তেতিয়াহ'লেতো বস্তুবিলাকতো মানে গোটেইবিলাক বস্তুতে ইউজ কৰিব মানে নলগীয়া হেন মানে। তো ইমান ডিটেইলছত নাযাওঁ। তো মই যিহেতু 1.5 বছৰ মানে ধৰি ইউজ কৰি আছোঁ বস্তুকেইটা, তোমালোকে ইউজ কৰিব পাৰা। আৰু বহি যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু লগৰ বন্ধুবিলাকৰ মাজত শ্বেয়াৰ কৰি দিবা, যাতে সমস্যা না। বাকী এটা কথাই ক'ম, ভিডিঅ'টো লেট অহাৰ মেইন ৰিজনটো হৈছে যে মোৰ এক্সাম চলি আছে। চ' সেইকাৰণে ভিডিঅ' বহুত লেট আহি আছে। চ' এক্সামৰ পিছত মানে প্ৰায় সপ্তাহত 2-3টা ভিডিঅ' দিব কাৰণে চেষ্টা কৰিম। বহি মিলতে হে নেক্সট ভিডিঅ', তব তক কে লিয়ে বাই বাই, লাভ ইউ।